হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে। মোৰো ভালেই। আৰু বেকগ্ৰাউণ্ডটো দেখি চাগে ভাবিছে মই ক'ত আছোঁ। হয়, মই ৰাস্তাত আছোঁ। মানে এইটো আমাৰ ৰাস্তা আৰু এনেকৈ সোমাই আহি মই এইখিনিতে বহি আছোঁ। আৰু এনেকৈ কৰি গ'লে আমাৰ এইটো আমাৰ ঘৰ। তাৰমানে ভিতৰত এনেকুৱা গৰম, মানে ভিতৰত থাকিব নোৱাৰি। সেইকাৰণে বাহিৰলৈ ওলাই আহিছোঁ আৰু ভাবিছোঁ এনেই বহি থকা সলনি কি কৰোঁ, ইউটিউব চেনেল এটা খুলিছোঁ যেতিয়া ভিডিঅ' এটাকে বনাওঁ আৰু আপোনালোকলৈ আগবঢ়াওঁ। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব দেই। মই নতুনকৈ খুলিছোঁ চেনেলটো আৰু কথা কোৱাটো হয়তো অলপ উল্টা পুল্টা হ'ব পাৰে। আপোনালোকে নিজৰ ভণ্টি বুলি ক্ষমা কৰি দিব আৰু লাইক কৰিব, কমেণ্ট কৰি জনাব মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল আৰু ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো টিপি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া সকলোবোৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। আৰু শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। মই আজি আপোনালোকক আমাৰ গাঁওখন দেখাম আৰু আপোনালোকে আমাৰ গাঁওখন চাব, চাই লৈ পেলাই মোক কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে চাব। এয়া হৈছে আমাৰ গাঁৱৰ পৰিৱেশ। এনেকৈ মই গাঁৱৰ মাজে মাজে গৈ আছোঁ। এয়া ইফালে এনেকৈ বাঁহ আছে। বাঁহ থকাৰ কাৰণে অলপ ঠাণ্ডা জেগাবোৰ আৰু ভাল লাগে। এনেকৈ বাঁহবোৰ থাকিলে ইমান ৰ'দ পোৱা নাযায়। এনেকৈ গৈ আছোঁ আৰু এইফালে মানুহৰ ঘৰ আছে। এয়া আমাৰ নামঘৰটো বনাই আছে। আমাৰ নামঘৰটো দেখাম আপোনালোকক দেই। এয়া বনাই আছে। এয়া আমাৰ গাঁৱৰ পৰিৱেশ। এইফালে এনেকৈ কলং এখন আছে। সেয়া পানী হৈ আছে, আপোনালোকে হয়তো দেখিব পাইছে। পানী হৈ আছে। সেয়া আমাৰ নামঘৰটো দেখাম ৰ'ব আপোনালোকক। এয়া হৈছে আমাৰ নামঘৰ। বাপৰে, কেনেকুৱা ৰ'দ দিছে চাওকচোন। আকাশলৈ চাবই নোৱাৰি। এয়া দেখিছে, এয়া বহুত গৰম। আপোনালোকৰ ফালে কেনেকুৱা গৰম জনাবচোন। এয়া দেখিছে, পূৰা জংঘলৰ নিচিনা লাগিছে ন? কিন্তু নহয়, এইটো আমাৰ মেইন ৰাস্তাৰ লগতে হয়। এইটো মেইন ৰাস্তা আৰু এয়া হৈছে আমাৰ ঘৰৰ পিছফাল। এনেকৈ গৰু চৰু এনেকৈ বান্ধি থৈ দিছে। যিহেতু পথাৰত বহুত ৰ'দ, সেইকাৰণে এনেকৈ বাঁহৰ তলত এনেকৈ গৰুবোৰ ৰাখি থৈছে। আৰু ইয়াত থাকি বহুত ভাল লাগে। আমাৰ ঘৰৰ পিছফাল হয়, মানে গোটেই বাঁহে ভৰা হয়। গোটেই বাঁহে মানে কৈছোঁ নহয়, ইফালে বাঁহ, এইফালে বাঁহ দেখিছে ন? এইটো ৰাস্তা আৰু এইফালে বাঁহ আৰু মানুহৰ ঘৰো আছে ইয়াত। ইয়াত থাকিয়ে ভাল লাগে, কিবা এটা শান্তিৰ পৰিৱেশ। ঘৰত আপুনি যিমান থাকিব সিমান আপোনাৰ গৰম লাগিব, কিন্তু এইখিনি হাতত বহুত ঠাণ্ডা হয়। এয়া আমাৰ পথাৰ, ঘৰৰ পিছফালে পথাৰ।